Namaskar. My name is Nasrin Sannat. I reading class 2. মই আজি এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম মাহিদেউৰ পুতলা, কবি নিৰ্মল প্ৰভা বৰদলৈ। আমাৰ ওচৰতে মাহিদেউৰ ঘৰ। মাহিদেউৰ পুতলাতে হ'ল এদিন জ্বৰ। জ্বৰ জ্বৰ পানী লগা জ্বৰ। হাকচু ডাক্তৰ ডাক্তৰ মাহিদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদা লৰ দিলে। দৌৰ 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 টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই ভয় খাই কবে থুক থুক। ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে। আয়ৈ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল